গাইজ আজি বনাবলৈ গৈ আছোঁ মাঘ বিহু স্পেচিয়েল গাহৰি মাংস। যিহেতু আজি মাঘ বিহু ভাবিলোঁ গাহৰি মাংস বনাওঁ, তো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। বলক তেন্তে ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। এইফালে মই কাটি লৈছোঁ পিঁয়াজ 2টা আৰু লগতে আদা নহৰু পেষ্ট আৰু লগতে লৈছোঁ জলকীয়া 4টা এনেকৈ ভালকৈ কাটি, আৰু এইফালে ধনিয়া আৰু লগতে আছে নিমখ হালধি আৰু তেল, আৰু এইফালে জুইকুৰা জ্বলাই কেৰাহীটো পাতি দিছোঁ। কেৰাহী গৰম হোৱালৈকে মই বস্তুখিনি দেখাই লৈছোঁ। এইফালে আছে শাক আৰু লগতে মাংস, আৰু এইফালে ধুনীয়াকৈ কেৰাহীটো গৰম হোৱাৰ পাছত তেল দিলোঁ, আৰু তেল গৰম হোৱাৰ পাছত ইয়াতে দিলোঁ আদা নহৰু এনেকৈ কাটি লৈছিলোঁ যে সেইখিনি দি দিলোঁ, আৰু লগতে নিমখ জোখমতে হালধি নিমখ আৰু লগতে দিলোঁ এয়া মাংসখিনি দি অলপ দেৰি কাৰণে এনেকৈ লৰাই লৈছোঁ। আৰু মাংসখিনিৰ পৰা যেতিয়া তেল এৰিব তেতিয়া মই দিম শাকখিনি, আৰু এয়া তেল এৰিছোঁ সেইকাৰণে শাকখিনি ধুনীয়াকৈ দি দিছোঁ। শাকত মই লৈছোঁ ওলকবি আৰু লগতে লৈছোঁ আলুখিনি ধুনীয়াকৈ দি এতিয়া মই লৰাই দিছোঁ ধুনীয়াকৈ। সেইফালে ধুনীয়াকৈ মই জুইকুৰা জ্বলাই কেৰাহীটোত ঢাকনখন দি দিছোঁ, আৰু লগতে এয়া শাকখিনি অলপ দেৰি হোৱাৰ পাছতে আৰু মই দি দিলোঁ ইয়াতে পানী, আৰু আকৌ এতিয়া হোৱালে পানী উতল আহিলে আমাৰ হৈ যাব খাবলৈ। আৰু এইফালে একেবাৰে শেষত ধনিয়াখিনি দি দিলোঁ, আৰু এইফালে ধুনীয়াকৈ মই সজাই মেলি ল'লোঁ আৰু ভাইটিক খাবলৈ দি দিলোঁ, আৰু ভাইটিয়ে কৈছিলে ভালেই হৈছিলে। আৰু একেবাৰে শেষত হেপী মাঘ বিহু।